নমস্কাৰ। বৰগীত বুলি ক'লে আমি জানো যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শংকৰদেৱ দৰে ৰচিত কিছু ৰাগতালযুক্ত গীত, যি গীত 15-16 শতকত তেখেতসকলে ৰচনা কৰি গৈছে। এই গীতসমূহ সত্ৰ যেনে বৰপেটা সত্ৰ বা মাজুলী সত্ৰত নামঘৰত আমি শুনিব পাওঁ। এতিয়াও এই বৰগীত চৰ্চিত হৈ আছে সকলো ঠাইত। অসমৰ প্ৰতিটো ঠাইত আমি এই বৰগীতৰ গুণগুণনি আমি শুনিব পাওঁ। আজি মই ইয়াত এটি বৰগীত পৰিৱেশন কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে শুনি ভাল পাব আৰু মোৰ যি ভুলভ্ৰান্তি হৈছে বা আগলৈ যদি হয়, শেষলৈ যদি হয়, আপোনালোকে মোক ক্ষমাৰ জৰিয়তে কমেণ্ট ছেকশ্যনত আপোনালোকে মোক জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে চাই, তেন্তে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ৰাম বে